প্ৰথমতে ওম শান্তি ক'ব বিচাৰিছোঁ। আজি আমি UPPL উমেন্স উইঙৰ পৰা সেই মানে পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলিৰ সেই কাৰ্যসূচীটো ৰখা হৈছে। তো আমি চবে গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ 12 তাৰিখ মে'ত আমাৰ সেই পৃথিৱীৰ পৰা she has left for her heavenly abode। আৰু আজি সেই প্ৰগ্ৰামটো আমি ইয়াত ৰাখিছোঁ বাইদেউৰ নামত শ্ৰদ্ধাঞ্জলি বা বাইদেউ যাতে মানে ভালে ভালে মানে থাকক, শান্তিৰে থাকক ভগৱানৰ ওচৰত। আৰু তেখেতৰ পৰিয়ালৰ কাৰণেও আমি প্ৰাৰ্থনা কৰিছোঁ, যাতে মানে কামনা কৰিছোঁ যাতে তেখেতৰ ভালে ভালে থাকে। আৰু আমি চবেই গম পাওঁ পদ্মশ্ৰী ডক্টৰ বিৰুবালা ৰাভা বাইদেউ এজন ক্ৰুছেডাৰ আছিলে। তেখেতে ডাইনী হত্যাৰ বিৰুদ্ধে মাত মাতিছিলে। আৰু আমি চবেই গম পাওঁ বহুতখিনি আমাৰ সেই অঞ্চলতো বহুতো এনেকুৱা গাঁও আছিল, এৰিয়া আছিল য'ত অন্ধ বিশ্বাস থকাৰ কাৰণে, ছুপাৰষ্টিচিয়াছ বিলিভ থকাৰ কাৰণে বহুমূল্য জীৱন একদম ক্ৰূৰতাৰে অন্যায়ভাৱে মৃত্যুৰ মুখেৰে ঠেলি দিয়া হৈছিলে। এইখিনি গাঁওবোৰত আমাৰ পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভাই আহি পেলাই নিজৰ জ্ঞানৰ পোহৰেদি সজাগতা দিছে, প্ৰচেষ্টা কৰিছে তেখেতে যাতে আমাৰ সমাজত সেই অন্ধবিশ্বাসটো গুচাই দিবৰ কাৰণে তেখেতে বহুতখিনি মাত মাতিছে, কাম কৰিছে। আৰু সঁচা যদি আপুনি যদি ৰেকৰ্ডটো চাই বহুতখিনি অঞ্চলত য'ত য'ত মানে ডাইনী হত্যাৰ ঘটনাটো শুনিছিলে বাইদেৱে বিভিন্ন সংগঠনৰ লগত মিলি পেলাই এই সজাগতাটো দিয়াৰ কাৰণে চেষ্টা কৰিছিলে। মোৰো ভাগ্য ভাল আছিল বাইদেউৰ লগত, বাইদেউৰ নেতৃত্বত বিৰুবালা মিছনত কাম কৰাৰ সুবিধাটো পাইছোঁ। আমি গাঁৱে গাঁৱে গৈছোঁ। তো সেই এৱেৰনেছ প্ৰগ্ৰামবোৰত আমি বুজাই দিব চেষ্টা কৰিছোঁ গাঁওবোৰত যে ডাইনী হত্যা নিচিনা ছ'চিয়েল ইভিলটো আমাৰ সমাজৰ পৰা নাইকিয়া কৰি দিব লাগে। ইমান অন্যায়ভাৱে নিৰ্দয়ভাৱে কেনেকুৱা মানুহক মৃত্যুৰ মুখত ঠেলি দিয়া হয় সেইটো মানে খুবেই বেয়া লাগিছিলে। তো বাইদেউৰ সেই কামৰ কাৰণে সমাজে সন্মান দিলে। তেখেতক নোবেল পিচ প্ৰাইজ পোৱাৰ কাৰণেও মানে লিষ্টত পঠাই দিয়া হৈছিলে। আৰু তেখেতৰ ভাল কামৰ কাৰণে পদ্মশ্ৰী বঁটাটো পালে তেখেতে। আৰু তেখেতে নিজৰ জ্ঞানৰ পোহৰেদি সমাজত কাম ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড, বডোফা ছ'লজাৰ অফ হিউমেনিটি এৱাৰ্ড বা বহুতখিনি এৱাৰ্ড তেখেতে পালে। আৰু আজি তেখেতে যি ৰাস্তা দেখুৱাই গৈছে সেই ৰাস্তাৰে আমি খোজকাঢ়িব লাগিব। আৰু তেখেতৰ বহুত ডাঙৰ ক্ৰুচিয়েল ৰোল আছিলে। তেখেতে ইনষ্ট্ৰুমেণ্টেল আছিলে যে অসম চৰকাৰক দাবী কৰিছিলে তেখেতে যে আমি ডাইনী হত্যা যাতে নহয়, ডাইনী হত্যাৰ নিচিনা প্ৰথাটো যাতে আমাৰ সমাজত নাথাকে, ইয়াৰ কাৰণে কাৰা আইন লাগিব। এই কাৰা আইনৰ মাজেদিহে আমি সমাজৰ পৰা এনেকুৱা খুব মানে হত্যা কৰাৰ পৰা আমি মানে বচাব পাৰিম। বহুত ভিক্টিমছ হৈ গৈছে যাৰ কাৰণে মানে দুখীয়া ৰাইজে যাৰ কোনো দোষ নাই সিহঁতে ভিক্টিম হৈ পেলাই মৃত্যুৰ মুখত ঠেলি দিয়া হৈছিলে। তো সেইবোৰ যাতে নাইকিয়া হয় সেইকাৰণে তেখেতে বহুত ডিমাণ্ড কৰিছিলে সেইটো এটা কাৰা আইন আনিব লাগে। আৰু তেখেতৰ লিডাৰশ্বিপ আৰু নেতৃত্বতে মানে অসম চৰকাৰে কাৰা আইন পাছ কৰিলে 2015 প্ৰটেকশ্যন অফ এণ্ড প্ৰিভেনশ্যন অফ উইচ হাণ্ট এক্ট 2015 পাছ কৰাৰ পিছত অলপ হ'লেও আমি প্ৰায় যিখিনি এৰিয়া, যিখিনি অঞ্চলত ডাইনী হত্যাৰ সেই প্ৰথাটো চলিছিলে সেইটো লাহে লাহে নাইকিয়া হৈ গৈছে। তথাপিও আমাৰ বহুতখিনি কাম কৰিব লগা আছে। আৰু আমাৰ সদায় পদ্মশ্ৰী ডক্টৰ বিৰুবালা বাইদেউ ৰাভা যদিও তেখেতে আজি স্বৰ্গবাস হৈ গ'ল, কিন্তু তেখেতে দেখুওৱা ৰাস্তাটো আমি সদায় লৈ পেলাই আমি যুঁজিব লাগিব যাতে আমাৰ সমাজৰ পৰা এনেকুৱা ছ'চিয়েল ইভিল যাতে নাথাকে। আৰু তেখেতে মানে ইমান মানে তেখেতৰ ষ্টৰী বা জীৱন কাহিনীয়ে ইমান ইনস্পাইৰিং। তেখেতৰ লগত বহি পেলাই মই সুবিধা পাইছিলোঁ, সৰু বায়'গ্ৰাফিও লিখিছোঁ।
লিখি পেলাই মানে নিজকেও মই বহুত ইনস্পায়াৰ্ড ফিল কৰিছোঁ ইমান দুখীয়া ঘৰত গৰীব তেখেতে মানে MGNৰেগা জব কাৰ্ডত কাম কৰিও যেতিয়া সময় পায় আৰু ইমান চেলেঞ্জিং গাঁৱতেও তেখেতে চেলেঞ্জ কৰি পেলাই ওলাই পেলাই মানে মহিলাৰ কাৰণে কাম কৰিছে তেখেতে সেই নিজে কাপোৰ বনাই পেলাই বিক্ৰী কৰি পেলাই তেখেতে ছ'চিয়েল এক্টিভিষ্টৰ যিমানখিনি যি কাম কৰিব লাগে সেইবোৰ কামটো হাতত দাঙি ধৰিছিলে পিছতে চৰকাৰ বা তেখেতৰ এক্টিভিটিটো গম পাই পেলাই বহুতে সন্মান দিলে কিন্তু প্ৰথম অৱস্থাত তেখেতে বহুত যুঁজিছে বহুত চেলেঞ্জিং আছিলে তেখেতৰ ৰোল আৰু তেখেতৰ সেই কামবিলাক তেখেতৰ সেই এক্টিভিটিছবিলাক মানে জানি শুনি পেলাই যেতিয়া লিখিলোঁ আমিও বহুত ইনস্পায়াৰ্ড হৈছোঁ আৰু তেখেতৰ সেই মানে অভিজ্ঞতা তেখেতে কাম কৰাৰ যি অভিজ্ঞতাটো লৈ পেলাই কোনোদিন মানে আমি কোনোদিন এইটো নেৰিম এইটো সদায় তেখেতৰ দেখুওৱা ৰাস্তাৰ ফালে আমি সদায় গৈ থাকিম মানে হ'লেও একলা চলৰে তেখেতৰ গান আছিলে গীত আছিলে সেই গীতটো গায়ে তেখেতে সমাজত বহুতখিনি মানে ভাল কাম কৰি গ'লে সমাজক ৰাস্তা দেখুৱাই গ'লে চকুটো খুলি মেলি দিলে ইমানখিনি কৈ তেখেতৰ নামত আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি মানে অৰ্পণ কৰি পেলাই ওম শান্তি কৈছোঁ ধন্যবাদ गोजोनथाव खौरां नोंथांमोननि थाखाय लानानै फैदों MRM मेमोरियेल हस्पिटालाव गोबां बेमार फाहामथाय होनायनि खाबु बेमारि सुबुंफोरनि थाखाय गोजोनथाव खौरां MRM मेमोरियेल हस्पिटालाव मोजां रोंग'थि गोनां डक्टरफोरजों बेमारि सुबुंफोरा मोजां फाहामथाय लानो हानाय सुबिदाखौ लानानै फैबाय MRM मेमोरियेल हस्पिटाला क'क्राझार सहरनि पुलिस पइन्ट आरो अमश्री हटेलनि साखाथियाव थानाय बयजोंबो मिथिसार जानाय MRM मेमोरियेल हस्पिटाला गोबां फेसिलिटिस खाबुफोर फोसावदों MRM मेमोरियेल हस्पिटालनि फेसिलिटिफोरानो जाबाय क्रिटिकेल केयार मेडिसिन इमारजेन्सि मेडिसिन पेडिट्रिशियान पेथोलजिस्ट जेनेरेल मेडिसिन डायबेटोलजिस्ट OBS एन्ड गाइनो कार्डियोलॉजी जेनेरेल सर्जन न्यूरोसार्जारी एडवांस लाप्रोस्कोपिक ENT सार्जारी डिपार्टमेंट ऑप्थोमोलॉजिस्ट सर्जिकल गैस्ट्रोएन्टेरोलॉजिस्ट न्यूरोसाइकेट्री ऑन्को सर्जारी डिपार्टमेंट
डिपार्टमेन्ट डार्मेटोलजिस्ट अर्थोपेडिक्स रेसिडेन्शियेल मेडिकेल अफिसार इन्टार फेसिलिटी इउनिट फिजियोथेरापि रेडियोलजिस्ट हिस्टोपेथोलजिकेल डिपार्टमेन्ट यूरोलजिस्ट इमारजेन्सि डिपार्टमेन्ट सिटी स्केन एक्स-रे पेथोलजि डिपार्टमेन्ट भेक्सिनेटर डिपार्टमेन्ट आरो एमआरएम मेमोरियल हस्पिटालाव 24 घन्टा जेब्लाबो खुलाय थागोन लांलाय लाबोलायनि एम्बुलेन्सनि सुबिदायाबो 24 घन्टा थागोन गोबां मिथिनो थाखाय नैबे 9854081948 936 550 2048 जानबुं नाम्बाराव फन खालामनानै नोंथाङा मिथिनानै लानो हागोन।